Hello everyone, কি খবৰ আপোনালোকৰ সকলোৰে ভালনে ফ্ৰেণ্ডসকল? আজি মই বহুদিনৰ বিৰতিৰ পাছত এটা একেবাৰে নতুন ইজি ৰেচিপি দিবলৈ গৈ আছোঁ ফ্ৰেণ্ডসকল। গতিকে ভিডিঅ'টো স্কিপ নকৰা শেষলৈকে চাই থাকিব। আহকচোন ফ্ৰেণ্ডসকল, এতিয়া মই চেল কৰা মাছটো এটা নতুন পদ্ধতিৰে ফ্ৰাই কৰিবলৈ ওলাইছোঁ। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব ফ্ৰেণ্ডসকল। এইটো মই ধুই মেলি ভালকৈ এইটো কাটি লৈছোঁ। মছলাবোৰ আমি ইয়াতে সোমোৱাই দিবৰ কাৰণে কাটি দিছোঁ। আহকচোন এতিয়া আমি মছলাখিনি ভালদৰে মই লৈ লৈছোঁ কালুৰি মছলা, হালধি পাউডাৰ, তাৰপৰা জালুকৰ গুড়ি, জিৰা গুড়ি, নিমখ আৰু অলপ ৰেড চিলি দিছোঁ। সোৱাদ অনুযায়ী আপোনালোকে কিমানটো খায় সেই পৰিমাণৰ দি ল'ব। আৰু মই অলপ নেমু টেঙা ৰস কাৰণে মই তেলো বেছি দিয়া নাই। আৰু যিহেতু তেল স্বাস্থ্যৰ কাৰণে হানিকাৰক, মছলাও হানিকাৰকে হয়। মই কেতিয়াবাহে বনাওঁ মছলা দি। অলপ লৰাই দিম। পাছাই হৈছে আৰু অলপ আকৌ আমি অলপ তেল দি চাইডত
দবাই দিব যাতে আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে পুনৰ পাই থাকে। থেংক ইউ ফ্ৰেণ্ডসকল, পুনৰ লগ পাম।